নমস্কাৰ অসম, মই বিজয়। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভাল। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত বহুত দিনৰ পৰা আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। তাৰ কাৰণে মই খুবেই দুখিত। ঘৰত অলপ অসুবিধা আছিল, অসুবিধাৰ কাৰণে আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। তো আজি ভিডিঅ'ত আপোনালোকৰ সন্মুখত মই তো আজি ভিডিঅ'ত কি আছে, কি হ'ব কি নহ'ব আপোনালোকে চাইটো নিশ্চয় গমেই পাব। আৰু আজি ভিডিঅ' পুৰা জবৰদস্ত হ'বলৈ গৈ আছে। তো প্লিজ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ ফুল ভিডিঅ'বিলাক চাব। আৰু যিসকলে মোৰ ভিডিঅ' চোৱাৰ পিছত এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যে ভিডিঅ'ত কি আছে থাম্বনেইলতে নিশ্চয় গম। মায়ে ৰুটি ভাজি আছে, কুকুৰা মাংস আৰু ৰুটি খাম। গেজেটবিলাকত বনাই ৰুটি মায়ে হাতেৰে বনোৱা গেছৰ চুলত। চাওক গাইজ, আপুনি ডেম গাইজ চাওক, ইয়াত দিছে চেনি দিছে, ৰুটি কেইটামান চিৰি দিছে, দুটা নেকি, লগতে গাখীৰ দিব অলপ। গাইজ চাওক, কালিতো বহুত ওলাইছে ইলেক্ট্ৰিক গেজেট ৰুটি ফুলকা ফুলকা হোৱাৰ কাৰণে। গাইজ চাওক, গাইজ চাওক, গাইজসকল আপোনালোকক ডেমো দেখাৰ কাৰণে ভিডিঅ'টো কৰি আছোঁ। আপোনালোকে চাওক, নহ'লে বিশ্বাস নকৰিব। যদি কিবা গেজেটত বস্তু ওলাইছে চাওক, একদম গেজেট যিবিলাক যে আছে ৰুটি বনোৱা কিবা অলৰেডি তাক খালাচ কৰি দিয়া হ'ল। আৰু কয় খতম, টাটা বাই বাই। আস্তে অফ কৰি দে। মোৰ সৰু ভাগিনা আহিছে, ভাগিনাৰ কাৰণে গাখীৰ গৰম কৰি আছে। ভাগিনাক গাখীৰ দিব, ৰুটিৰ লগত গাখীৰ খাব। হেল্ল' গাইজ, হেল্ল' গাইজ, আপোনালোকে চাওক কুকুৰাটো একদম পূৰা একদম ফিনিচিং হৈ গ'ল। নামাত কি আছে দোৱানী হয় আমাৰ। এই যে লাঠি এটা হাতত লৈছে, লৈ কিনে ফুৰিব, ইয়াক মাৰিব তাক মাৰিব। এইটো আমাৰ বাবা, এইটো আমাৰ সৰু বাবা। এইটো কি কি বাবা এইটো? এইটো কি? মানুহটো হেয়াৰ কৰি লৈ আহিছোঁ। গাইজ চাওক, এই যে ভিডিঅ' ভিডিঅ' ভাল করে একদম ফুল ফিল করে। কুকুরার লেগ পিস অফ করতে হবে। কুকুরার লেগ পিস অল্প পেস্ট হয়ে গেছে। কড়াইত দিয়া হল তেল, দিয়া হল দুটা শুকান মরিচ, রেড চিল্লি দিয়া হল ৩-৪টা মান তেজপাত, অলপমান লাৰি দিয়া হল। তাৰপিছত দিয়া হল পিঁয়াজ, এইটো মানে সম্বাৰ বুলি কয়, সম্বাৰ দিয়া হ'ল। লগতে দিয়া হ'ল কেইটামান গোটা জিৰা, এইটো সোৱাদ অনুযায়ী, যদি তেনেকৈ মাংসটো টেষ্ট হয়। দিয়া হ'ল কেইটামান আলু। বহুতে মাংসটো মেৰিনেট কৰি ৰাখে, আমি এইটো নতুন পদ্ধতিত বনাই আছোঁ।
আমি মেনি ঠেনি তাকো পোৱা নাই গাইজ। চাওক এইটো লেগ পিচ হয়, সৰু ভাগিনা আহিছে, দুফালে লেগ পিচ ৰাখি দিছে আৰু তাই খাব, আমি খাম। দিয়া হ'ল ইয়াতে মাংসটো তাতে ফালি দিয়া হ'ল গাইজ। গাইজ মই আপোনালোকক বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, মই তাৰ কাৰণে খুবেই দুখিত। ঘৰত আমাৰ অসুবিধা আছিল, মাৰ শৰীৰ বেয়া আছিল, মা বহুত দিন বেমাৰত ভুগি আছিল, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আপোনালোকে বেয়া নাপাব, এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' পাই থাকিব। তো গাইজ যিসকলে মোৰ ভিডিঅ'বিলাক চায়, মই ভিডিঅ'বিলাক চোৱাৰ পিছতো এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো শ্বেয়াৰ কৰিব। হৈ গৈছে, আমি জ্বালাটো কম খাওঁ, সেইকাৰণে কালাৰটো এনেকুৱা। পেষ্টটো ইয়াত দিয়া হ'ল এড কৰাৰ কাৰণে। লোকেল হয় হা, লোকেল মুৰ্গী মাংস। লগতে দিয়া হ'ল স্বাদ অনুযায়ী নিমখ আৰু হালধি গুড়া। গাইজ চাওক পুৰা থকবক দিছে। অলৰেডি অলপমান সিজিছে আৰু মোটামুটি 40-45 মিনিটমান ঢাকি ৰাখিব লাগিব। গাইজ চাওক মোটামুটি মাংসটো আধা আধি সিজিছে আৰু অলপমান টাইম ৰাখিব লাগিব, 20 মিনিটমান। লোকেল হয় না, টাইম লাগে, সেইকাৰণে মানে গেছৰ চুলাটো ইমান মানে জুইটোৰ ইমান হিট নাই। ঝোল দিয়া হ'ল এতিয়া। মানে ঘৰত আমাৰ মানে ঝালাটো অলপ কম খায়, শুকান মৰিচৰ ঝালাটো, ৰেড চিলি ঝালাটো কম খায়, কেঁচা মৰিচ দি আহিছে। অলৰেডি ভালে ঝালা আহিছে, খাই চালোঁ মই। এতিয়া ঝোল দিয়া হ'ল, মিনিমাম 45 মিনিট ঢাকি ৰখা হ'ব। তাৰপিছত মাংসটো বইল হৈ যাব ৰান্ধা। তো আপোনালোকৰ তো থাম্বনেইল চাই গমেই পাব আজি কি আছে মেনুত, তো চাব। চিকেন লোকেল চিকেন। সৰু ভণ্টিয়ে দিছে 2টা ৰুটি, লগতে দিছে তিয়ঁহ, লগতে পিঁয়াজ এটুকুৰা, এটা জলকীয়া, আৰু লগত এইটো আছে চাইনিজ মূলা। এই যে গাইজ মই এইবিলাক খাই ভাল পাওঁ, কেঁচা বস্তু। তো আজি ভিডিঅ'টো পুৱাৰ ব্ৰেকফাষ্টৰ ভিডিঅ', তো ভিডিঅ'টো ৰন্ধা বঢ়া কৰোঁতে অলপ টাইম লাগিল। তো আজি ভিডিঅ'টো এইখিনিয়ে আপোনালোকে চাবলৈ পাব। আজি মই ভাত খোৱাৰ ভিডিঅ' নিদিওঁ, আজি পুৱাৰ ব্ৰেকফাষ্টৰ ভিডিঅ' দিম খালি, সেইটোৱে আজি। তো মই খাওঁ, আপোনালোকে প্লিজ চাওক। সৰু ভণ্টি জামাই সি কিন্তু এনার্জি দেয়, এনার্জি ন্যাশনাল সিকিউরিটি গার্ড কি আছে লেখা সিকিউরিটি গার্ড না এনার্জি প্যারা কমান্ডো।
চাউল বেছি নাই লোকেল কুকুৰা মাংস বহুত দিন এটা লৈ আহিছিলোঁ ঘৰত খোৱাৰ কাৰণে মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে মই কুকুৰাটো খাব নোৱাৰিলোঁ পিছত ৰাখি দিলোঁ ইমান দিনে বহুত ডাঙৰ দীঘল হ'ল তাক মানে পূৰা যত্ন কৰি পুহিলোঁ আজি তাক একদম খালাচ কৰি দিলোঁ বেয়া লাগে ঘৰত পোহা বস্তু খাবলৈ সেইটো উপায় নাই লৈ খাই দিওঁ তাক সত্যি মাছগুলো দেয়া দেখা যায় তো কমপ্লিট কৰি দিলোঁ এইটো ৰাস আছে Qua từng মই আপোনালোকৰ মাজত এটা মোৰ ৰিকুৱেষ্ট আমাৰ খুবেই দুখিত আপোনালোকৰ মাজত মই মোটামুটি 1-1.5 মাহ ভিডিঅ' দিব পৰা নাই সেইটো কাৰণে মই বিশেষ দুখিত হৈ আছোঁ কিয়নো মোৰ ঘৰত মায়ে মোক খোৱা বস্তুবিলাক বনাই দিয়ে লগতে ময়ো মাক হেল্প কৰোঁ বা কেতিয়াবা ময়ো বনাওঁ যিয়ে নহওক এতিয়া মাৰ শৰীৰটো সুস্থ হৈছে ডক্টৰ দেখুওৱা হৈছে এতিয়া মাৰ মোটামুটি এসপ্তাহমান হ'ল মাৰ শৰীৰটো ভাল হয় যিয়ে নহওক প্লিজ মোৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে প্লিজ 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 লাইক কৰিব কমেণ্ট কৰিব ফ'ল' কৰিব
লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ ভিডিঅ' দেখাৰ পিছত এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তো আজি ইমানেই তো টাটা